হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম মহিলা উদ্যমিতা আঁচনি, যাক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বুলি জানো। তাতে সকলো মহিলাসকলক 10,000 টকা দিম বুলি কৈছিলে। যাৰ ছেল্ফ হেল্প গ্ৰুপ আছিলে তাতে 10,000 টকা পাব বুলি কৈছিলে, কিন্তু এতিয়ালৈকে 10,000 টকাটো দিয়া হোৱা নাই কিছুমান ডিষ্ট্ৰিক্টত। এতিয়া এটা নটিচ আহিছে যে বহুতো ডিষ্ট্ৰিক্টত এইবাৰ 22 তাৰিখৰ পৰা বিতৰণ কৰিব বুলি কৈছিলে। এতিয়া কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিতৰণ কৰিব আজি আমি এইটো চাম। 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান কৰা হ'ব। ইয়াতে চাব পাৰে ফাৰ্ষ্ট আছে নলবাৰী 22 আগষ্টত দিয়া হ'ব, জাগিৰোডত 23 আগষ্ট, মাৰ্ঘেৰিটাত 26 আগষ্ট, ধুবুৰীত 25 আগষ্ট, আৰু ইয়াতে জালুকবাৰী সমষ্টিত 3 ছেপ্টেম্বৰত দিব বুলি কোৱা হৈছে, আৰু ঢেকীয়াজুলি 6 ছেপ্টেম্বৰ, মানকাছা 6 ছেপ্টেম্বৰ, গৌৰীপুৰ 16 ছেপ্টেম্বৰ, বিশ্বনাথ 25 ছেপ্টেম্বৰ, জোনাই 26 ছেপ্টেম্বৰ, তিনিচুকীয়া 27 ছেপ্টেম্বৰ এইবোৰ দিব বুলি কৈছে। এইখিনিয়ে বৰ্তমান এই ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট বিতৰণ কৰিব, তাৰপিছত বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো বিতৰণ কৰি দিয়া হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা যদি কিবা ইনফৰমেশ্যন আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।